নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈছোঁ কি অভাৰলেপিং, এটা গুৰুত্বপূৰ্ণ বিষয়। এই অভাৰলেপিঙৰ ওপৰত আমি সকলোখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে অভাৰলেপিংনো কি, বা অভাৰলেপিং নোহোৱাৰ ফলত আমাৰ কিখিনি সুবিধা হ'ব, যিসকল কেণ্ডিডেটে ইণ্টাৰভিউ দিছে তেওঁলোকে কেনেকুৱা ধৰণৰ সুবিধা হ'ব বা উপকৃত হ'ব, এই সকলো কথা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম কথা কি অভাৰলেপিং মানে কি, আমি যিসকলে আমাৰ কেণ্ডিডেটে ইণ্টাৰভিউ দি থৈছে প্ৰায়ভাগে কিছুমানে কি হৈছে 4-5টা পোষ্টত আপোনাৰ পাছ কৰি আছে সকলোৱে। সেই 4-5টা পোষ্টৰ এগেইনষ্টত আপুনি কি হয়, আগৰ দৰে যেনেকৈ আপোনাৰ এটা পোষ্টৰ এজন মানুহে 3টা 4টা বা 5টালৈকে পোষ্ট চিলেক্ট হৈছিলে, কিন্তু এইবাৰ কি হ'ব, আমাৰ CM ছাৰে কৈছে যে অভাৰলেপিং নহ'ব, এটা পোষ্টৰ এগেইনষ্টত এজনেহে পাব। তাত আপুনি কেনেকৈ ধৰণে পাব, এতিয়া সেইটো কথা গুৰুত্বপূৰ্ণ কথা কি, আমি কেনেকৈ ধৰণেনো পাম, আমি কেনেধৰণে চিলেক্ট হ'ম এটা পোষ্টৰ এগেইনষ্টত এটা, বাকীটো আমি 4-5টা আমাৰ কিছুমান ল'ৰা 4-5টালৈকে কোৱালিফাই হৈ আছে। তাত চিন্তা কৰিবলগীয়া বিষয় একো নাই। আৰু যিসকলে আপোনাৰ বা এটা বা দুটা পোষ্টত চিলেক্ট হৈছে তেওঁলোকৰ কাৰণে অভাৰলেপিং নোহোৱাৰ ফলত কিছু সুবিধা হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। এতিয়া আমাৰ কথা হ'ল কি, আমি যিটো আমি বৰ্তমান পুলিচৰ ইণ্টাৰভিউ দিছোঁ, যেনেকৈ আমাৰ ফায়াৰ ছাৰ্ভিচ বা আমাৰ যেনেকুৱা ড্ৰাইভাৰ কনষ্টেবল বা ইউ বি কনষ্টেবল বা এবি কনষ্টেবল বা বুটমেন, এনেকুৱা ধৰণৰ গোটেইখিনি আমাৰ অসম পুলিচৰ আণ্ডাৰতে পৰে। সেইকাৰণে আমাৰ যিসকলে 4-5টা পোষ্টত পাছ কৰি আছে বা 4-5টা পোষ্টৰ এগেইনষ্টত ভাইভা দিব গৈছে, তেওঁলোকৰ কাৰণে সুবিধা হ'ব কি, আপোনাৰ যেতিয়া আমাৰ ৰিজাল্ট দিব তাৰ বা এসপ্তাহ বা 10 দিনমানৰ আগতে আমাৰ যিসকলে সুন্দৰভাৱে পাছ কৰিব তেওঁলোকৰ এটা মেছেজ আহিব, মোবাইলত মেছেজ আহে যে কি আমাৰ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগে, যে তুমি কোনটো পোষ্টৰ এগেইনষ্টত যাব বিচাৰিছা। তোমাৰ এনেকৈ যদি তুমি 4টা পোষ্টত তুমি কোৱালিফাই হোৱা, তেতিয়া নটিচ আহিব যে কি তুমি এটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তুমি দিব লাগে, যে কি তুমি কোনটো পোষ্টৰ এগেইনষ্টত তুমি যাব বিচৰা। মই ভাবোঁ তুমি সকলোৱে সুন্দৰভাৱে জানে যে কোনটো, যেনেকৈ আমাৰ এ বি হ'ল আৰ্ম ব্ৰাঞ্চ, ইউ বি হ'ল আনআৰ্ম ব্ৰাঞ্চ, বা আমাৰ ফায়াৰ ছাৰ্ভিচটো জানাই, আমাৰ যেনেকৈ বুটমেন, কোনটো তুমি চইচ কৰা, বা তুমি ইউ বিতে যদি চইচ কৰা বা এ বিতে চইচ কৰা নিজৰ পচন্দ, বা কামাণ্ডো, এতিয়া কামাণ্ডো যদি তুমি যাবলৈ ইচ্ছা আছে তুমি কামাণ্ডোতো যাব পৰা, এনেকৈ চইচ কৰিব লাগিব। কাৰণ কেলৈ মই কৈছোঁ সকলোখিনি আমাৰ অসম পুলিচৰ আণ্ডাৰতে হয়। সেইকাৰণে সুন্দৰভাৱে তুমি নিজে চিন্তা কৰি ধুনীয়াকৈ এটা চইচ কৰিবা যে কি মই বোলে কামাণ্ডোত যাম, বা মই বোলে ইউ বিত যাম, বা মই এ বিত যাম, সুন্দৰভাৱে চিলেক্ট কৰি দিবা। তেতিয়া কিন্তু তুমি 4টাতে চিলেক্ট হৈ থাকিবা, কিন্তু তুমি তোমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব কি তোমাৰ যিটো তুমি মনৰ পচন্দ, য'ত তুমি যাব বিচাৰিছা। এটা কথা নহয় যে কি তুমি গোটেইকেইটা তাৰমানে কি তুমি যে পাছ নকৰাকৈ থকা নাই, তুমি সকলোতে পাছ কৰিছা, কিন্তু তোমাৰ নিজৰ চইচ এটা দিব, যে চইচ দিয়াৰ লগে লগে তুমি চিলেক্ট কৰি দিবা সুন্দৰভাৱে, তুমি তাতে তোমাৰ কোৱালিফাই হ'ব। আৰু এতিয়া তাতে ক'ব আহিছোঁ যে কি অভাৰলেপিং নোহোৱাৰ ফলত এতিয়া তুমি এটা পোষ্টৰ এগেইনষ্টত তুমি এজন মানুহে তুমি 4টা পোষ্ট পাই আছিলা, তাতে যিসকলে এটা পোষ্টৰ এগেইনষ্টত এবাৰ যিসকলে তোমাৰ এটা পোষ্টৰ এগেইনষ্টতে অকল ভাইভা দিছিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব কিছুমান ক্ষেত্ৰত। মই ক'ব আহিছোঁ যে কি এতিয়া যিজনে আপোনাৰ 4টা পোষ্টৰ এগেইনষ্টত দিছিলে ভাইভা, তেওঁ এটা পোষ্টত চিলেক্ট কৰি দিলে তোমাৰ 3টা পোষ্ট তেওঁ গুচি যাব। আৰু যিসকলে এটা পোষ্টৰ এগেইনষ্টত দি থৈছিলে তেওঁলোকৰ কাৰণে অলপ সুবিধা হ'ব, কাৰণ কেলৈ তেওঁ যিটো 3টা পোষ্ট গুচি যাব, এতিয়া CM ছাৰে সুবিধা কৰি দিছে যে যিটো আমাৰ এটা পোষ্টৰ এগেইনষ্টত এজনহে পাব, বাকী 3টা পোষ্ট কি হ'ব, যিসকলে থাকিব তেওঁলোকে কিছুমানৰ এটা পোষ্টৰ এগেইনষ্টতো দিব পাৰে, তেওঁলোকৰ কাৰণে 100% ভাইভা দিয়াসকলে 100% এবাৰ চান্স আছে যে ভাইভা দিয়াৰ পিছত চাকৰি পাবলৈ একদম 100% এবাৰ সুবিধা কৰি দিছে CM ছাৰে। সেইকাৰণে মই ক'ব আহিছোঁ অভাৰলেপিংনো কি, সুন্দৰভাৱে বুজি পালা। আজিলৈ মোৰ ভিডিঅ' ইমানতে সামৰিছোঁ। মোৰ দীপাংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিয়াৰ লগে লগে আপোনালোকে সুন্দৰভাৱে পাই উপকৃত হ'ব পাৰে। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।